নমস্কাৰ, মোৰ এটি অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কাবুলী বুটৰ ঘুগুনি বনাম আৰু লুচি বনাম। ৰাতিপুৱা খাবৰ কাৰণে, সকলোৱে খাবৰ কাৰণে মই আজি কাবুলী বুটৰ ঘুগুনি বনাইছোঁ। এয়া এনেকৈ চাওকচোন কেনেকৈ বনাইছোঁ বাৰু মই দেখাই গৈছোঁ, কিন্তু আপোনালোকক মই নকওঁ আৰু কি দিছোঁ কি দিয়া নাই। সকলোৱে যিহেতুকে জানে ঘুগুনি বনাব, তো এনেকৈ দিছোঁ, চবখিনি মছলা দিছোঁ, দি এনেকৈ বনাইছোঁ কাবুলী বুটৰ ঘুগুনি। আৰু সোৱাদ লগা হৈছে, বহুত টেষ্টি হৈছে। লাষ্টৰ ফিনিচিংটো চাব আপোনালোকে, লুকটো চাব কেনেকুৱা হৈছে। এয়া চাওকচোন, উতলি আছে এতিয়া, ধুনীয়া হৈছে খাবলৈ, বহুত টেষ্টি হৈছে। অকণমান বিলাহী দিছোঁ, তাৰপিছত শুকান জলকীয়াৰ গুড়ি দিছোঁ। ভালে হৈছে, বহুত টেষ্টি হৈছে। সকলোৱে কৈছে বহুত ভাল হোৱা বুলি। মোৰ মনটো ভাল লাগি গৈছে। কেতিয়াবা কিবা এনেকুৱাকৈ বনালে ভাল লগা বুলি ক'লে বহুত ভাল লাগি যায় মনটো। হাজবেণ্ডে কৈছে বহুত টেষ্টি হৈছে খাবলৈ। এয়া মোৰ মনটো আজি বহুত ভাল লাগি গৈছে। তাৰপিছত এনেকৈ লুচি বনাইছোঁ। লুচিকেইখন বেছি ভাল নহ'ল বাৰু, তথাপিতো বনাইছোঁ আৰু। এই কেৰাহীটো মোৰ লুচি বনোৱা কেৰাহী হয়। ডাঙৰকৈ লৈছোঁ এটা কেৰাহী, মানে ল'ৰা দুটাৰ বাৰ্থডে পাতিলেও মানে এইটো কেৰাহীতে মই লুচি বনাওঁ। সেইকাৰণে এইটো কেৰাহীত মই একো নবনাওঁ, লুচি বনাবৰ কাৰণে থৈ দিছোঁ। এনেকৈ লুচি বনাই আছোঁ এটা এটা কৰি। তাৰপিছত বেছি ভাল হোৱা নাই, লুচি ভালকৈ বনাব নাজানো, তথাপিতো বনাইছোঁ। যিহেতুকে আমি মহিলা মানুহ বনাই দিবই লাগিব, খুৱাবই লাগিব বনাই কিনে, তো তথাপিতো বনাইছোঁ আৰু নাজানিলেও। সেয়া এটা এটাকৈ লুচি হৈ গ'ল। এনেকৈ আপোনালোকে এনেকৈ বনাইনে বাৰু ক'বচোন। মই এনেকৈ বনাইছোঁ, তো নাজানো বনাব, তথাপিতো ট্ৰাই কৰিছোঁ। এইখন অকণমান ভাল হৈছে, ফুলিছে। তাৰপিছত লাষ্টৰখিনি হাজবেণ্ডে বনাইছে, তেতিয়া কিন্তু বহুত ধুনীয়াকৈ ফুলি গৈছে। এইকেইটা মই বনাইছিলোঁ, এইকেইটা মই বনোৱা হয়। পিছত লাষ্টৰখিনি হাজবেণ্ডে বনাইছে। সেইখিনি বাৰু মই ভিডিঅ' কৰা নহ'ল। তাৰপিছত হৈ গ'ল ৰেডি আমাৰ সেয়া ৰাতিপুৱাৰ খাদ্য, লুচি আৰু কাবুলী বুটৰ ঘুগুনি। থেংক ইউ। সকলোৱে ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।